Hey guys, welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ ভিডিওটো ভাবিলোঁ এটা ৰাখি বনোৱা ভিডিও শ্বেয়াৰ কৰোঁ। তো ভিডিওটো শেষলৈকে চাই থাকিব, ৰেচিপি এটাও দিয়া আছে। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। তো ৰাখি বনাবৰ বাবে প্ৰথমতে মই এনেদৰে দুডাল দীঘলীয়াকৈ সূতা লৈ লৈছোঁ। মই ৰঙাই লৈছোঁ, আপোনালোকে বেলেগ কালাৰো ল'ব পাৰে। তো সূতা দুডাল সূতাটো এনেকৈ বেজি দুটা ভৰাই ল'ব আৰু সূতাডাল এখন বৰ্ড বা কিবা ওজন বস্তুৰে এনেকৈ হেঁচা দি ল'ব যাতে ওলাই নাহে সূতাকেইডাল। আৰু সূতা দুডাল সূতা একেলগ কৰি ধুনীয়াকৈ গাঁঠি এটা দি ল'ব আৰু সূতাডাল এনেকৈ টাইটকৈ বৰ্ডত মই লগাই লৈছোঁ যাতে সূতাকেইডাল ওলাই নাহে। আৰু মণি লৈছোঁ, বগা মণিকেইটা অলপ ডাঙৰ আৰু গোল্ডেন কালাৰকেইটা অলপ সৰু সৰু মণি মই লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে বেলেগ কালাৰৰ মণিও ল'ব পাৰে। আৰু প্ৰথমতে দুটা গোল্ডেন কালাৰৰ সৰু মণি সোমাই লৈছোঁ। এতিয়া এটা বগা মণি এডাল সূতাত এনেদৰে সোমাব। দুডাল সূতাটো বগা মণি দিব নালাগে, এডাল সূতাতে দিব। তাৰপিছত বগা মণিটোৰ ভিতৰেৰে এনেধৰণে বেজিটো সোমোৱাই দি সূতাকেইডাল টানি দিব যাতে মণিকেইটা ঢিলা হৈ ওলাই নাহে। সেইকাৰণে বাৰে বাৰে মণিটো এনেকৈ সূতাকেইডাল টানি থাকিব। আকৌ আগৰ নিচিনাকৈ দুডাল সূতাটো গোল্ডেন কালাৰৰ মণি দুটা সোমোৱাই ল'ব। তাৰপিছত সূতাকেইডাল আকৌ টানি দিব ধুনীয়াকৈ। তাৰপিছত আকৌ বগা মণি এডাল সূতাত সোমোৱাই দিব। অন্য এডাল সূতাৰ বেজিটোৰে বগা মণিটোৰ ভিতৰেৰে বেজিটো নি এনেধৰণে টানি দিব। ঠিক এই প্ৰচেছটোৱে বাৰে বাৰে আপোনাক যিমানকেইটা মণি লাগে তেনেদৰে সোমোৱাই ল'ব। এইখিনি এটাই প্ৰচেছ হয়, বাৰে বাৰে কৰিলেই হ'ল, যিমান দীঘলীয়াকৈ লাগে তেনেধৰণে। ৰাখি বনোৱা এই পদ্ধতিটো একেবাৰে সহজ হয়, অলপ ভালদৰে চালেই পাৰিব। আপোনালোকে চেষ্টা কৰি চাব পাৰে, ধুনীয়াকৈ ৰাখি এডাল ঘৰতে বনাই ল'ব পাৰে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই গোটেইখিনি মণি এনেধৰণে সোমোৱাই ল'লোঁ। এতিয়া দুডাল সূতাৰে বেজিটো উলিয়াই ল'ব। উলিয়াই লৈ টাইটকৈ গাঁঠি এটা দিব যাতে মণিকেইটা ওলাই নাহে। আৰু সূতাডাল আপোনাক যিমান দীঘলীয়াকৈ লাগে সেইমতে কেঁচিৰে কাটি ল'ব জোখ অনুযায়ী। আৰু এয়া হৈ গ'ল আমাৰ ধুনীয়া এডাল ৰাখি। আপুনি বনাই চাব ঘৰত, একেবাৰে সহজ পদ্ধতিৰে। নাৰিকল লাড়ু বনাবলৈ ইয়াতে মই ফাৰ্ষ্ট নাৰিকলখিনি ধুনীয়াকৈ ৰুকি লৈছোঁ। ৰুকি লৈ ইয়াত সোৱাদ অনুযায়ী চেনি দিছোঁ। মই 3 চামুচ, ডাঙৰ চামুচেৰে 3 চামুচ চেনি দিছোঁ। আপোনালোকক যিমান চেনি লাগে সেইমতে দিলেই হ'ল। আৰু কফুৰো দিব পাৰে, খোৱা কফুৰটো। আৰু নাৰিকলখিনি কালাৰিং হ'বৰ বাবে ইয়াতে মই ফুড কালাৰ ব্যৱহাৰ কৰিছোঁ। ধুনীয়াকৈ চেনিখিনি মিহলাই ল'ব নাৰিকলখিনিৰ লগত আৰু 20 মিনিটমানৰ বাবে গেছটো মিডিয়াম ফ্লেমত কৰি ভাজি ল'ব। আৰু ভালদৰে ভাজিব লাগিব যাতে নাৰিকলখিনি তলত লাগি নাযায়। 20 মিনিটমানৰ পিছত নাৰিকলখিনি ধুনীয়াকৈ লাড়ু বান্ধিবৰ বাবে ৰেডি হৈ গৈছে। তো এতিয়া গেছটো নমাই ল'ব আৰু গৰমে গৰমে নাৰিকলখিনি নমাই ল'ব। নমাই লৈ একেলগে ধুনীয়াকৈ এটা এটাকৈ লাড়ুখিনি বান্ধি ল'ব। সকলোৱে জানে নাৰিকল লাড়ু কেনেকৈ বনায়, ঠিক একেধৰণে লাড়ুকেইটা বনাই ল'ব আৰু
লাড়ুকেইটা বনোৱা হোৱাৰ পিছত অলপ টাইমৰ বাবে ফ্ৰিজত থৈ দিব যাতে টাইট হয়। সেয়া হৈ গ'ল আমাৰ নাৰিকলৰ লাড়ু। কালাৰ দিয়াৰ বাবে দেখিবলৈ ধুনীয়া হৈছে। আপোনালোকেও ট্ৰাই কৰিব পাৰে ঘৰত। কেনেকুৱা লাগিলে জনাব। ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।